নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ আগলৈ আহিলোঁ। b.edৰ প্ৰেক্টিকেলৰ জমা দিয়াৰ ব্যস্ততাৰ একদম একেদিন। তাৰে মাজতে আকৌ মই এটা নতুন কামত জইন কৰিছোঁ। যি হওক, b.edৰ প্ৰেক্টিকেল এই ইমান দিনৰ কষ্টৰ ফল আজি ফাইনেলি জমা দিব ওলালোঁ। সকলোৱে পূৰা ৰেডি হৈ আছে। আমাৰ লাষ্ট ডেটৰ দিনা ময়ো টানি মানি কিবাকৈ ৰেডি কৰি কেনে দিবলৈ আহিলোঁ ফাইনেলি। আৰু আজি মনটো বহুত নহয়, অলপ হ'লেও মানে ফ্ৰী হৈছে। আৰু এয়া আকৌ এবাৰ ৰুমলৈ আহিলোঁ। আমাৰ সেইটো কলেজত বোলে এটা ট্ৰেডিশ্যন আছে যে যেতিয়া প্ৰেক্টিকেল জমা দিয়া হয় সেইদিনা বোলে এনেকৈ মানে গছৰ পুলি কিবা দিব লাগে। তো আমিও এনেকৈ দি দিলোঁ আৰু মেইন কামটো কৰিবলৈ গ'লোঁ। দুপৰীয়া সময়ত যিহেতু খাবলৈ গ'লোঁ আৰু এয়া নেক্সট দিন কলেজত আহিলোঁ। একদম অলপ ভিডিঅ' বনাইছোঁ সেইকাৰণে পুৰা একদম স্পীডত মোৰ ভিডিঅ'টো যাই থাকিব। দায়িত্ব পালন কৰিবলৈ গৈ আছোঁ। জীৱনৰ প্ৰথমবাৰৰ বাবে এগৰাকী টিচাৰ হিচাপে এখন জুনিয়ৰকৈ মই জইন কৰিছোঁ। চাওঁ কিমানখিনি কৰিব পাৰোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। যোৱাকালি যিহেতু মানে ভিডিঅ' বনাই নাথাকিলোঁ, এনেও দিয়কচোন। আৰু আজি হ'ল ছেকেণ্ড ডে, মোৰ শিক্ষকতা ছেকেণ্ড ডে। গৈ আছোঁ কলেজলৈ। মনটো ভালো লাগি আছে, অলপ নাৰ্ভাছো হৈ থাকোঁ প্ৰথম যিহেতু। এয়া তাৰপিছত দুপৰীয়া সময়ত কলেজৰ পৰা আহোঁতে বজাৰত নামি কেনে খাবলৈ আহিলোঁ। যিহেতু আৰু পিজিত থাকোঁ, খোৱা মেলা চলি থাকে বাহিৰত। আজি এখন নতুন ৰেষ্টুৰেণ্টত ট্ৰাই কৰিব আহিছোঁ। চাওঁচোন কেনেকুৱা লাগে খাই। আৰু ৰ'ব নামটো কৈ দিওঁ, আমি আহিছোঁ লখিমী ৰেষ্টুৰেণ্টখনত, ছয়গাঁৱত যে আছে। আজি ফাৰ্ষ্ট টাইম আহিছোঁ, ইমান দিন থাকিলোঁ ছয়গাঁৱত। আৰু এয়া ফটো চটো উঠিলোঁ। এয়া আৰু আমাৰ জেৰিফাই অৰ্ডাৰ দিছিলে থালি স্পেচিয়েল থালি খাব আহিছে। মই মানে ইমান থালি প্ৰিফাৰ নকৰোঁ, মই ভাল নাপাওঁ। আৰু ইফালে গীতাঞ্জলিয়ে অৰ্ডাৰ দিছিলে ভেজ ৰোল এটা, আৰু মই দিছিলোঁ এগ বিৰিয়ানী। ইয়াতে বোলে বিৰিয়ানী ভাল বনায়। লেটছ চি কেনেকুৱা হয়। আৰু এয়া আহি গ'ল, অলপকৈ খালোঁ। খাই লৈ ওলাই কেনে আকৌ এখন আহিছোঁ খাবলৈ। তাতে এখন আছে নতুনকৈ এখন ষ্টাৰ্ট দিয়া কৰেক্ট চাই বুলি ছয়গাঁৱত, জানে ছয়গাঁওবাসীয়ে। ইয়াতেও মিঠাই চিঠাই কিবাকিবি অলপ খাই ল'লোঁ। মুঠতে আজিৰ দিনটো পেট পূজাই কৰিছোঁ। আৰু আজি মেখেলা চাদৰ পিন্ধি গৈ আছোঁ কলেজলৈ, মানে য'ত মই জইন কৰিছোঁ এজ এ টিচাৰ। তাতে আজি কিবা ফটোশ্বুট আছে, সেইটো কাৰণে মেমহঁতে মানে ছাৰে আমাক মেখেলা চাদৰ পিন্ধি যাব দিছে। এনেই মানে আমাৰ চিনিয়ৰ একাডেমীখনত মানে চেলোৱাৰ বা কুৰ্তা এইবিলাক পিন্ধিবলেই হয়। তো আজি ফটো উঠিম যিহেতু, মানে থাকে ন মেগাজিন কিবা এইবিলাকৰ কাৰণে ফটো ষ্টাফৰ, তো তাৰ কাৰণে মেখেলা চাদৰ পিন্ধি যাব দিছে। আহিলোঁ আজি কলেজৰ পৰা ফটো চটো উঠি আহিলোঁ। কলেজত জানেনে নতুন যে ইমান ভিডিঅ' বনাব ভয় লাগে। আৰু এয়া গধূলি সময়ত অলপ ভাবিলোঁ মুড়িকে সানি খাওঁ, পিঁয়াজ এইবিলাক দি কেনে। তো এয়া আৰম্ভ কৰিছোঁ। লগতে চাহৰ লগত খাব দিয়া বিস্কুট এইবিলাক আছিলেই। দিয়ক আমি এতিয়া গধূলি চাহকাপ খাই লওঁ। জুনে ধুৱাব আগি নিশা মোহনা কুলিৰ মায়া ভৰা জোনাকী নিশা সুবাস। আৰু খাই বৈ উঠি আজি ৰিজাল্ট দিয়া দিন, হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব আজি। মই অৱশ্যে আজি ৰিজাল্টটো গম পোৱা নাছিলোঁ। আৰু এয়া কলেজত আহি কেনে আমাৰ যিগৰাকী ছোৱালীয়ে টপ কৰিছে তাইৰ ঘৰত আজি হোম ভিজিট দিব গৈছোঁ। মানে কি হোম ভিজিট ঠিক নহয়, আমাক ইনভাইট কৰি থৈ গৈছে যিহেতু ৰিজাল্ট ভাল হৈছে। আৰু এয়া ষ্টুডেণ্টগৰাকীৰ ঘৰত আহিছোঁ। মই বাৰু ইমান চিনি নাপাওঁ যিহেতু মই একদম নতুন। আৰু এয়া ৰিজাল্টৰ ভাল হোৱাৰ কাৰণে এইবিলাক খানা দিছে আৰু আশা কৰোঁ তাইৰ যেন ভৱিষ্যত জীৱনটো আৰু ভাল হয়, এনেকৈ যেন তাই আগুৱাই যায়। যি হওক, জীৱনৰ প্ৰথম অভিজ্ঞতা এজ এ টিচাৰ, এনেকৈ আহিছোঁ, মোৰ ভাল লাগি গৈছে। আৰু গৰম বহুত গৰম। আৰু এয়া বাকী ষ্টাফবিলাকো আছিলে, আৰু আগে মই, পিছে মেমবিলাক। আৰু এয়া কলেজত মানে ভালকৈ পাছ কৰা ষ্টুডেণ্টখিনিক জনোৱা সম্বৰ্ধনাৰ মোৰ ক্লিপটো মাজতে ৰৈ গ'ল, আগবঢ়াই দিলোঁ। তাহাঁতে অলপমান মটিভেশ্যনেল স্পীচো দিছে, নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে। আৰু এয়া আমাৰ ছাৰ, মুঠতে সকলোৱে ধুনীয়াকৈ প্ৰগ্ৰেমবিলাক কৰি গৈ আছে।
আৰু কলেজৰ পৰা আহি ইভিনিং আকৌ অলপ ওলাই গ'লোঁ খোজকঢ়া টাইপকৈ জয়াছত আহিলোঁ খাবৰ কাৰণে আৰু এইখিনিতে আজি মোৰ এই অকণমানি ভিডিঅ'টো শেষ কৰিলোঁ ইমান বিশেষ একো দিব পৰা নাই তথাপিতো আগলৈ লগ পাম বাই বাই